এখন কিতাপ কিনি পঢ়াৰ যিটো জুতি আছে তাতকৈ অনলাইন পঢ়াত সেনেকুৱা মাদকতা পোৱা নাযায়। কিতাপ এখন কিনি পঢ়িহে বেছি ভাল লাগে। কিতাপখনৰ প্ৰতিটো পৃষ্ঠা যেতিয়া লুটিয়াই চাওঁ তেতিয়া এক ধৰণৰ মানসিক শান্তি মনলৈ ঘূৰি আহে। কিতাপে আমাক শান্ত হৈ থকাত সহায় কৰে। কিতাপ আমাৰ এক প্ৰকৃত বন্ধু যিয়ে কেতিয়াও আমাক জাজ নকৰে। কিতাপে নিৰপেক্ষভাৱে আমাক শিকাই যায় বহু কথা। কিতাপৰ কথাৰে আমি বহু কথাই শিকিব পাৰোঁ। নজনা বহু ঠাইৰ বিষয়ে জানিব পাৰোঁ। নেদেখা বহু জীৱনৰ বিষয়ে জানিব পাৰোঁ। কাৰ জীৱনত কি ঘটিছিল সেয়া কিতাপে পুংখানুপুংখভাৱে দাঙি ধৰিব পাৰে।